তৰুলতা কুটুম আছে যেহেতু মই অকণমান তেওঁৰ লগত কথা পাতিব বিচাৰোঁ তৰুলতা যেহেতু আপোনাৰ লগতো জুবিনে কেইবাটাও গীত গাইছে মই নিজেইতো গম পোৱা মতে প্ৰায় 18-20টা মানটো আছেই ওপৰত আছে তাতোতকৈ চাগে বেছি হ'লেও কম ন হয় যিখিনি কাম জুবিনে কৰিছিল আপোনাক প্ৰথম কেতিয়া লগ পাইছিল প্ৰথম প্ৰায় 98-99 বহুত আগতে মই যেতিয়া মই ইয়াত অডিঅ' কৰিবলৈ আহোঁ কেছেট আছিলে তেনেকৈ মই সাজু কৰোঁ মোৰ যিহেতু দাদা বৌ জাপৰ যুগত থাকে তেনেকৈ সাজু কৰি থাকোঁ মই মানে ইয়াতে তেতিয়া প্ৰথম দাদাই কাৰোবাক হতুৱাই ফোন কৰাইছে জুবিন দাই ফোন কৰাইছে আৰু কোনোবা তাৰ মেনেজাৰে আছিল নে কি আছিল জানো কিবা দীপাংকৰ কিবা তেনেকৈ মানুহ এজনক ফোন কৰাইছিলে মই শুই আছিলোঁ দিনত তাৰপিছত ফোন কৰেৰে হেল্ল' বুলি ক'লে এইটোতো এতিয়া আননাউন নম্বৰ মই কৈছোঁ কোনে কৈছিলে বুলি কওঁতে কৈছে যে হেৰি তৰুলতা নেকি বুলি হয় জুবিন দাই তোমাক মাতিছে বুলি ক'লে তেতিয়া মই ভাবিছোঁ আৰু জুবিন দাই মাতিছে দাদা কিন্তু মই এতিয়া শুইহে আছোঁ মই প্ৰগ্ৰেম কৰি আহিছোঁ এইকাৰণে মই শুই আছোঁ তেতিয়া দাদাই বেক চাইডৰ পৰা কৈ আছে মানে শুনি পাইছোঁ আৰু মই তাই মোৰ নিচিনাই দেখোঁ ন দিনত শুৱে ৰাতিত মানে নিকাচৰ আৰু তাইও সেনেকৈ ক'লে আৰু তেতিয়া কৈছে তেতিয়া তুমি কেইটাত আহিব পাৰিবা বুলি কৈছে মই শুই উঠিম 3টা বজাত তেতিয়া মই আহিম তেনেকৈ মই গ'লোঁ ডিজি মিউজিকত সোমাই আহিলোঁ মাক মই এনেকৈ ড্ৰয়িং ৰুমত থৈ পেলাই মই সোমাই ষ্টুডিঅ'লৈকে মই সোমাই আহিলোঁ দাদা নাছিলে তেতিয়া আছে চাগে ৰুমত মানে মই আহিলোঁ তেতিয়া অসীম দা আছিলে নেকি অসীম দাস লেট আমাৰ এই ষ্টুডিঅ'ত দাদাই আছিলে তাৰপিছত আহিলে আহিলোঁ বুলি ক'লোঁ দাদাই কি কৰিবলৈ মাতিছে মোক বুলি ক'লোঁ তেতিয়া কৈছে যে সেইটো চিনেমা এখন হৈ আছে তাৰ বেকগ্ৰাউণ্ডৰ কাৰণে ঐনিতম লাগে ঐনিতম কিবা গাব দিব আৰু তোমাক বোলে দাদা আহি গ'ল একদম পুৰা দাদাক দেখা পোৱাৰ পিছত মই চকুলৈকে চাব পৰা নাই আপোনাক তেতিয়া তেওঁ ঐনিতম ক'ৰবাত শুনিছে চাগে আপুনি গোৱা মোক মানে কাৰোবাৰ পৰা শুনিছে আৰু ঐনিতম মানে কোন বুলি ক'লে মিচিঙৰ তৰুলতা বুলি গম পাইছে আৰু কিন্তু মই নিজেই তাক বিচাৰি যোৱা নাছিলোঁ দাদাই নিজে ফোন কৰাইছে আৰু তেনেকৈ তাৰপিছত গৈ পালোঁ গোৱা বুলি একদম ওচৰত আহি পেলাই মোৰ চুলি তুলি চুইছে দীঘল আছিলে চুলিটো তো কৈ আছে চুলিটো বহুত দীঘল দেখোন লক্ষী হয় তাই লক্ষী হয় এনেকৈ কৈছে আৰু ইজি কৰাইছে মই বিৰাট নাৰ্ভাছ ফিল কৰিছোঁ যিহেতু মোৰ কোনোদিনে তেনেকৈ তাক লগো পোৱা নাই মই আৰু মানে ইমান ইজি হোৱা নাই আৰু তাৰপিছতে গা এতিয়া ঐনিতম গাবলৈ দিছে ঐনিতম এটা লাগে মই চিনেমাত লগাই দিম বেকগ্ৰাউণ্ডত তই গাচোন গা তোমাৰ নাম শুনিহে আছোঁ তেতিয়া ধেমালিয়ে দাদাই কয় দুনিয়া জুবিনকে পিছে এতিয়া মই তৰুক মাতিব লাগে তেনেকৈ কৈছে আৰু তেতিয়া কৈছে আৰু মই তেতিয়া কৈছোঁ হ'ব দাদা এনেকৈ কৈ পেলাই মই গাইছোঁ মোৰ মাতটো নোলায় মানে ভয় কঁপিছোঁ দাদাই গম পাই গ'ল যা তই ভয় খাইছ মই ওলাই দিম বুলি ওলাই গ'ল তাৰপিছত মই গাই আহিলোঁ আৰু গোৱাৰ পিছত মই নাজানো আৰু আজিলৈকে কোনটো গান আছিলে মোৰ গানটো জানো মই সেইটো গাইছিলোঁ কিন্তু ক'ত দিলে কি নিদিলে তাৰপিছত মোক কোনোবা ইণ্টাৰভিউ লওঁতে সুধিলে ৰিচেণ্টলি কৈছে যে মই এনেকৈ গাইছিলোঁ প্ৰথম দাদাৰ চিনেমা এখনত কিন্তু নিদিলে চাগে মোক ঠগিলেই নেকি এনেকৈ কৈছোঁ মই তেতিয়া কৈছে নহয় বাইদেউ দিল্লীৰ পৰা পঠিয়াই দিছে এইটো হ'ব বোলে মই চালোঁ আজি 4 দিনৰ আগত তুমি মোৰ মাথো মোৰ এই চিনেমাখনত মানে চাগে 2000 নে তেনেকৈ তেতিয়াই ওলাইছিলে নেকি চিনেমাখন তেতিয়া মই চাই পেলাই মোক খুব কান্দিলোঁ মানে দাদাইতো কেতিয়াও মিছা কথা নকৈছিলে তাত আছে গানটো আছে এটা চিনত বিয়াৰ চিন এটা আছে মন্দিৰ এটাত পুৰোহিতে আশীৰ্বাদ কৰি আছে দাদাই কয় যে মই আজি নতুন এটা কামত আগবাঢ়িছোঁ আশীৰ্বাদ কৰি দিয়ক বুলি কওঁতে মিহিকৈ ঐনিতমটো বাঢ়ি উঠে তেতিয়াহে মই মানে একদম বুকুত খুন্দাই দিয়া নিচিনা একদম দিনটো মই কান্দিলোঁ মানে আচলতে মই সেই দিনবোৰলৈ উভতি চালোঁ কাৰণ মই আছোঁ যে মিচিঙত তাক প্ৰথম ইমান বছৰতে অকণমান সৰুতেই মই লগ পাইছোঁ দাদাক সংগীতটো ষ্টাৰ্ট কৰোঁতেই মই লগ পাইছোঁ দাদাক তো যিখিনি কাম কৰিলে অসমীয়া আৰু মিচিং দুয়োটাইতো গীত গাইছে অসমীয়া মিচিং বহুত গাইছে মানে মোৰ প্ৰত্যেক এলবামত দাদাই থাকে কেছেট সৰুবনি বুলি যেনেকৈ জানমণি বুলি চিৰিজ আছিলে তেতিয়াও দাদাই মোৰ গান প্ৰায় গাইছে মানে মোৰ 7টা মানে এটা এপিছড ওলাইছিলে মানে এটা জানমণি নিচিনাকৈ কেছেট
চিডি কেছেট তেতিয়া দাদাই মানে 7টাত গাইছে কমেও 2টা 3টা 4টাকে গান গাইছে আৰু গোটেই হিট মানে আমাৰ মানুহ পগলা হৈ যায় মানে দাদাৰ এই গানবিলাক শুনিলে আৰু তেওঁ যে ইমান ধুনীয়া প্ৰনাউন্সিয়েচন কৰে মিচিঙতে হওক বা আন আন ভাষাবিলাকতে হওক কেনেকৈ তেওঁ ইমান শুদ্ধকৈ প্ৰনাউন্সিয়েচন কৰিব পাৰে উচ্চাৰণটো এই কথাটো মই আপোনাক কৈ আছোঁ দাদা জুবিন দাই মোৰ চিনেমা এখনত গান গাইছিলে কলিজাৰ দাগ এইটো মিচিং অসমীয়া আচিন তাৰেম গমত তাৰ মানে আচিন তাৰেম আচিন মানে কলিজা দাগ মানে কলিজাৰ দাগ তাৰে মানে দাগ গমত মানে কলিজাৰ দাগ তাৰ মানে সেইটোত মানে কাদম্বৰী ষ্টুডিঅ'ত দাদা আছিলে ন দাদাই মানে কোনো ষ্টুডিঅ'ত গান গাব নাহে তাতে মই ক'লোঁ যে দাদা মই কাদম্বৰীত ষ্টুডিঅ'টো ল'লোঁ মই আহি যাম তাৰ আগদিনাখন এটা পাহি বুলি এটা বিহু কেছেট কৰিছিলে বেলেগ প্ৰডিউচাৰে তাত মই গাইছোঁ আৰু ধেমাজিৰ পৰা হৈছিলে এইটো তাত জুবিন দাই গাইছিলে তাতে জুবিন দাই খুব ধুনীয়াকৈ মানে গালে সেইটো মই লিখা গানটোৱে গালে সেইটোৱে হিট হ'ল গানটো আৰু নেক্সট দিনাখন মই এই কাদম্বৰীত কৰিলোঁ আহিলে দাদা আছিলে লগত আৰু গোটেই ৰাতিত মানে দাদাই আমাৰ লগতেই কটাই দিলে 2টা গান গাইছিলে দাদাই আই লভ ইউ বুলি এটা এই চিনেমাৰ চং দাদাই সেই 2টা গান ইমান পগলা মানে এনেকুৱা ক্ৰেজি মই দাদাই ভাল পোৱা গান কালি তেখেতৰ এমাহ হৈ গৈ আছে তেখেত যিহেতু গীতৰে মানুহ আপুনি আৰু মই কথা পাতিম এনেকৈ তেখেতক শ্ৰদ্ধা জনাই যদি মই এতিয়া কিবা এটা অকণমান আপোনাক গুণগুণাবলৈ কওঁ হয় আপুনি কি গাব এতিয়া আমাৰ কাবান বুলি তাকে দব কাবান বুলি কাবান তাকে দুখৰ বিৰহৰ গীত আছে আমাৰ মিচিঙতো একদম ফক হয় সেইটো দাদা আৰু মোৰ প্ৰজেক্ট এটা আধৰুৱা হ'ল আধৰুৱা বহুত আধৰুৱা দাদাই ষ্টাৰ্ট কৰিছিলে এই লকডাউনতে তাৰপিছত দাদাই ক'লে ৰহ কৰিম দিয়া তই মোক মাৰিবৰ কাৰণে মানে এই গানটো কৰিব ইমান মন গৈছে এনেকৈ ক'লে দাদা কৈছে সেইটো গানটো কৰোঁ দিয়ক ইমান ভাল নিজে ভিডিঅ'ও আছে বাৰু দাদাই কৈছে শুনিছে ভালকৈ কৈছে একদম বিৰহৰ গীত মানে মৃত্যুৰ লগত জড়িত মানে বিৰহৰ বেদনাৰ গীত হয় গানটো অকণমান মোৰ মনত আছে লিখাটো তাতেই থাকি গ'ল ইয়াতে উঠোৱা নাই তথাপি মই সেইটো আমাৰ মিচিং মানুহ এই কাবানটো গালে খুবেই হেৰি হয় এতিয়া এই কাবানটোক মই নতুনত্ব কৰি দিলোঁ কাৰণ নতুনত্ব ৱৰ্ডিংটো চেঞ্জ কৰিলোঁ যে লৈকে লকৰম তোমাৰ লগত একেলগে ঘূৰি ফুৰি তোমাৰ মনৰ কথা বুজি একেলগে নিতম মানে গান গায় আজি তুমি মৰি গ'ল কিন্তু আমি নোৱাৰিলোঁ তোমাৰ লগত মৰিবলৈ ঠিক আছে অকণমান আপুনি গাই দিয়ক হেল্ল'